নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। আজি বহুত দিন মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, সেইকাৰণে মই দুখিত। কিন্তু আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ভিডিঅ' এটা লৈ আহিছো। আশা কৰো আপোনালোকে বহুত ভাল পাব আৰু আমাৰ সমাজখনত চলি থকা বা আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ পৰিয়ালৰ মাজত চলি থকা শাহু বোৱাৰীৰ সম্পৰ্কৰ এটা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছো। আমাৰ সমাজখনত বা আমাৰ গাঁওখনত বা আমাৰ ওচৰ চুবুৰীয়াৰ মাজত শাহু বোৱাৰীৰ সম্বন্ধটো লৈ বহুত কথাই ওলাই, নহয়নে বাৰু? আৰু শাহু বোৱাৰীৰ সম্বন্ধ কিছুমান বহুত ভাল থাকে আৰু কিছুমান বহুত বেয়া থাকে। সাধাৰণতে বেয়াই বেছি শুনিবলৈ পোৱা যায়, নহয়নে বাৰু? কিন্তু তাৰ মাজতো ভাল নথকা নহয়, ভাল সম্বন্ধও বহুত আছে বুলি মই ভাবোঁ আৰু থাকিবও লাগে। আৰু এয়া বুজাবুজিৰ ফলত এটা ভাল সম্বন্ধ গঢ় লৈ উঠে। তেনেকুৱা এটা কাহিনীৰে মই আপোনালোকক এই কথাখিনি ক'বলৈ ওলাইছোঁ। তেনেকুৱা এখন ঘৰৰ কথা ক'বলৈ ওলাইছোঁ, যিখন ঘৰত শাহু আৰু বোৱাৰী বহুত ধুনীয়াকৈ বহুত মৰমেৰে থাকে। অকল শাহু বোৱাৰীৰ সম্পৰ্কই নহয়, তেওঁলোকৰ ঘৰখনত শাহু বোৱাৰী শহুৰ নিজৰ স্বামীজন দেৱৰ আৰু ননদ সকলো বহুত ধুনীয়াকৈ মানে হাঁহি ফূৰ্তিৰে আনন্দৰ মাজেৰে এখন ঘৰ ধুনীয়াকৈ জীৱন নিৰ্বাহ কৰি আছিল। আৰু সেই ঘৰখনৰ কথা গাঁওখনত ওচৰ চুবুৰীয়াৰ মাজত সদায় উদাহৰণ হৈ থাকে যে অমুকৰ ঘৰখনৰ বোৱাৰীজনী খুব ভাল বা অমুকৰ ঘৰৰ শাহুগৰাকী খুব ভাল। দুয়োগৰাকী ইমান মৰমেৰে আনন্দত থাকে, গোটেই ঘৰখনক তেওঁলোকে আনন্দময় কৰি তোলে। আৰু তেনেকুৱা এখন ঘৰৰ কথা সঁচাই শুনিবলৈ পালে আমাৰো ভাল লাগে দিয়কচোন, নহয়নে বাৰু? সকলো যাতে তেনেকেই থাকে শাহু বোৱাৰীৰ সম্বন্ধটো, আমিও তেনেকৈ ভাবোঁ। আৰু সেই ঘৰখনলৈ এদিন আলহী আহিল। আলহীও শুনি আছিলে বহুত দিনৰে পৰা যে শাহু বোৱাৰীৰ সম্বন্ধ খুব ভাল। আৰু আলহী আহি শাহুগৰাকীৰ লগত কথা পাতিবলৈ ল'লে, ভাল বেয়া দুয়োগৰাকীয়ে তেওঁলোকৰ ঘৰখনৰ কথা পাতিবলৈ ল'লে। তেতিয়া আলহীগৰাকীয়ে শাহুগৰাকীক সুধিলে যে আপোনালোকৰ ঘৰখন ইমান আনন্দময়, আহিয়ে ভাল লাগিছে আপোনালোকৰ বোৱাৰীগৰাকীক দেখি বা আপোনালোকৰ ঘৰখনৰ পৰিৱেশ দেখি। আৰু মই শুনিহে আছিলোঁ সেইখিনি কথা, আজি মই নিজেই দেখিছোঁ। সঁচাকৈ আপুনি বহুত ভাগ্যৱান, এনেকুৱা এগৰাকী বোৱাৰী পাইছে। আৰু কি কথাত ইমান ধুনীয়াকৈ আপোনালোক মিলি থাকে আৰু কেনেকৈনো আপোনালোক এনেকৈ মিলি থাকে কওকচোন বাৰু। তেতিয়া শাহুগৰাকীয়ে ক'লে যে জীয়াৰীজনী হৈছে চেনিৰ দৰে মিঠা আৰু বোৱাৰীগৰাকী হৈছে নিমখৰ দৰে নিমখীয়া। এই কথাষাৰ কোৱাৰ লগে লগেই বোৱাৰীগৰাকীয়ে আহি শুনা পালে। বোৱাৰীগৰাকীয়ে শুনা পালে যে জীয়ৰীগৰাকীক চেনিৰ দৰে মিঠা বুলি কৈছে আৰু বোৱাৰী অৰ্থাৎ মোক নিমখৰ দৰে নিমখীয়া বুলি কৈছে। বোৱাৰীগৰাকীয়ে কথাষাৰ শুনি একো নক'লে ওলোটাই, আৰু তেওঁ সেই ঠাইখনৰ পৰা মানে শাহুগৰাকীৰ ওচৰৰ পৰা আঁতৰি গ'ল। তাৰপিছত দুয়োগৰাকীয়ে কথা বতৰা পাতি আলহী গুচি গ'ল ঘৰলৈ আৰু শাহুগৰাকীয়েও নিজৰ নিজৰ কামত লাগিবলৈ ল'লে। তাৰপিছত শাহুগৰাকীয়ে মন কৰিলে যে বোৱাৰীগৰাকীয়ে তেওঁক ভালদৰে মাতবোল কৰা নাই। আগৰ দৰে আগতে যেনেদৰে হাঁহি মাতি কথা পাতে, ঠিক তেনেদৰে বোৱাৰীগৰাকীয়ে হাঁহি মাতি থকা নাই, অকণমান গুমুঠা হৈ আছে। এদিন গ'ল, দ্বিতীয় দিনাও সেই একে অৱস্থা যে বোৱাৰীগৰাকীয়ে আগৰ দৰে হাঁহি মাতি থকা নাই আৰু গুমুঠা লাগি আছে, অকণমান খঙত থকা লেখীয়া লাগিছে। এই কথাষাৰ শাহুৱেই নহয়, ঘৰৰ প্ৰত্যেকেই ভাবিবলৈ ল'লে যে বোৱাৰীগৰাকী কিয় তেনেকুৱা কৰিছে। সদায় হাঁহি মাতি থকা ঘৰখনত, আনন্দত থকা ঘৰখনত কোনোবা এজন যদি অকণমান খঙত থাকে বা গুমুঠা মাৰি থাকে, তেতিয়া সদায় সেই কথাটো সেই মানুহজনৰ ওপৰত চকুত আহে, নহয়নে বাৰু? কাৰণ যিগৰাকী মানুহে সকলোকে হাঁহি মাতি ফূৰ্তিত আনন্দত ৰাখে, সেই মানুহগৰাকীয়ে যদি অকণমান দুখী হৈ থাকে বা খঙত থাকে বা গুমুঠা মাৰি থাকে, সকলোৰে বেয়া লাগিব। তেতিয়া শাহুগৰাকীয়েও ভাবিলে যে কি কথা, তেওঁ বোৱাৰীগৰাকীক মাতিলে যে মোৰ ওচৰলৈ আহা,
বোৱাৰীগৰাকী আহিল আৰু বোৱাৰীগৰাকীক ওচৰতে বহুৱাই সুধিলে যে তুমি কালিৰে পৰা কিয় এনেকৈ আছা? তেতিয়া বোৱাৰীয়ে ক'লে, একো নহয় মা, একো হোৱা নাই। নহয়, তুমি ক'ব লাগিব, তুমি ইমান ধুনীয়াকৈ থাকা, হাঁহি মাতি থাকা, মোৰ ভাল লাগে, গোটেই ঘৰখনৰে ভাল লাগে। কালিৰে পৰা তুমি তেনেকৈ আছা, কালি মই কথাটো নক'লোঁ আৰু আমাৰ সকলোৱে অনুভৱ কৰিছে যে তোমাৰ কিবা এটা হৈছে, তোমাৰ খং উঠিছে, নতুবা কিবা গা বেয়া নেকি? বোলে নহয়, গা ভালেই মোৰ। বোৱাৰীগৰাকীয়ে তেনেকৈ ক'লে, তেতিয়াহ'লে কোৱাচোন কিয় তেনেকৈ আছা? বোৱাৰীগৰাকীয়ে ক'বলৈ বেয়া পাইছে, তেওঁ ক'বলৈ মন কৰা নাই। তথাপিতো শাহুগৰাকীয়ে বহুত জোৰ দিলে যে নহয়, তুমি ক'বই লাগিব, নিশ্চয় কিবা এটা কাৰণ আছে, নতুবা তুমি তেনেকুৱা প্ৰকৃতিৰ নহয়েই আৰু তুমি তেনেকৈ কেতিয়াও নাথাকা, মই দেখাই নাই তোমাক তেনেকৈ থকাকৈ। তুমি ক'বই লাগিব কি হৈছে, কাৰণ কথাখিনি যদি তুমি নোকোৱা আমি কেনেকৈ বুজি পাম? আৰু তোমাৰ মনৰ ভাৱখিনি তুমি তেনেকৈ লৈয়ে তুমি এনেকৈয়ে থাকিবা, তোমাৰ খং উঠি থাকিব, মনটো বেয়া লাগি থাকিব। তুমি যদি মোক নিজৰ মা বুলি ভাবিছা, কোৱা সঁচাকৈ তোমাৰ কি হৈছে কোৱা। তেতিয়া বোৱাৰীগৰাকীয়ে চুচুক চামাকে কথাষাৰ ক'লে যে মা, কালি আলহী আহোঁতে আপুনি মোক নিমখ বুলি ক'লে, মোক নিমখৰ লগত তুলনা কৰিলে আৰু আপোনাৰ জীয়াৰীক চেনিৰ লগত তুলনা কৰিলে। কথাষাৰ শুনাৰ পিছৰে পৰা মোৰ বহুত দুখ লাগিল। মই আপোনাক নিজৰ মাৰ দৰে ভাবোঁ। আপুনি যি কথা কয় মই তাকেই শুনো, যি কৰিবলৈ কয় মই তাকেই কৰোঁ। আপোনাক মই ইমান কেয়াৰ কৰোঁ আৰু আপুনিও মোক ইমান মৰম কৰে, আৰু তাৰ স্বত্বত বেলেগ এঘৰ মানুহৰ আলহী আহিল আৰু আলহীগৰাকীৰ আগত মোক আপুনি নিমখ বুলি ক'লে, ভাল বুলিও নক'লেও, কিন্তু নিমখৰ লগত আপুনি তুলনা কৰিলে। সেইকাৰণে মোৰ মনটো খুব বেয়া লাগিল, আন কথা একোৱেই নাই। বোৱাৰীগৰাকীৰ কথা শুনি তেতিয়া শাহুৱেকে সকলো কথা বুজি পালে। শাহুৱেকে ভাবিয়ে লৈছিল যে এই কথাষাৰ বা মই এনেকৈ কোৱাৰ কাৰণেই বেয়া পালে নেকি। তেতিয়া শাহুগৰাকীয়ে বোৱাৰীয়েকক খুব মৰমেৰে ওচৰত বহুৱাই ক'লে, তুমি যিষাৰ কথা শুনিছিলা মই কৈছিলোঁ সঁচা কথা, আৰু সেইষাৰ একেবাৰে প্ৰকৃত সত্য কথা, পৰম সত্য কথা। বোৱাৰীয়েকে তেতিয়া ভাবিলে, নিমখ বুলিতো কৈছেই, আকৌ সত্য কথা বুলিও কৈছে। বোৱাৰীয়েকে একো বুজি নাপালে, শাহুৱেকৰ মুখলৈ চাই ৰ'ল। তেতিয়া শাহুৱেকে ক'লে যে নিজৰ ছোৱালীজনী যেনেকুৱাই নহওক, বেয়াই হওক ভালেই হওক, ওচৰতে থাকক দূৰতেই থাকক, সদায় নিজৰ ছোৱালীজনী মিঠা হয়, চেনিৰ দৰে মিঠা হয়। কিন্তু বোৱাৰীয়েকগৰাকী নিমখ হয়, নিমখৰ দৰে নিমখীয়া হয়। কিয় কৈছোঁ জানানে এই কথাষাৰ? বোৱাৰীজনী হৈছে ঘৰৰ লখিমী। তুমি আমাক সকলোখিনিকে বা ঘৰৰ সকলো সদস্যকে কিমান ধুনীয়াকৈ ৰাখা, আনন্দত ৰাখা, তুমি নিজেই আনন্দত থাকা, সকলো কাম হাঁহি মুখে কৰা, আনন্দ হৈ কৰা। সেইকাৰণে আমি তোমাৰ লগতে সুখী হৈ থাকোঁ আৰু আমি ভাল পাওঁ তোমাক। তুমি আমাৰ কাৰণে আহাৰ ৰান্ধা, আমাৰ কাৰণে ভাত পান্ধি ৰান্ধা। ভাবাচোন, সেই ভাতত যদি তুমি নিমখ নিদিয়া, তেতিয়া সেই ভাতৰ বা সেই আহাৰৰ সোৱাদ হ'বনে? আমি খাব পাৰিমনে বাৰু? যেতিয়া তুমি ভাত ৰান্ধা বা কিবা বস্তু আমাৰ কাৰণে ৰান্ধা, তাত তুমি নিমখ মিলাই দিয়া আৰু সেই নিমখখিনি আমি দেখা নাপাওঁ, তাৰ সোৱাদটো আমি লওঁ। আমি খাদ্যখিনি খাই আমি শান্তি অনুভৱ কৰোঁ, সুখ অনুভৱ কৰোঁ। তুমি ইমান ধুনীয়াকৈ আমাক বনাই দিয়া, নহয়নে বাৰু? কিন্তু নিমখ অকণমানেই লাগে আৰু সেই নিমখ দেখা পোৱাও নাযায়। ঠিক সেইদৰে তুমি আমাৰ কাৰণে নিমখৰ দৰা। হৰ পৰিস্থিতিত সকলোৰে কাৰণে তুমি আমাক আমাৰ ওচৰত থাকা, আমাৰ সকলোৰে কেয়াৰ কৰা। আমাক কি লাগে, আমি কেনেকুৱা খাই ভাল পাওঁ, কি কৰিলে ভাল পাওঁ, আমাক তুমি আমাৰ দুখত হহুঁৱা আৰু সকলোৰে আমাৰ মনৰ ইচ্ছাবোৰ তুমি পূৰণ কৰা। সেইকাৰণে মই তোমাক কৈছোঁ, এগৰাকী বোৱাৰী নিমখৰ দৰে হয়। নিমখৰ দৰেই আমাক গোটেই জীৱনটো সোৱাদ তৃপ্তিৰে ৰাখে, আৰু যদি তুমি নাথাকা আমাৰ জীৱনটো আশ্ৰয়হীন হৈ যাব। আমি অকলে কি কৰিম? তুমি খোৱাৰ আহাৰখিনিয়েই নহয়, আমাক সকলো সময়তে আমাক নিৰাপত্তা দি থাকা যে মই আছোঁ, আমাৰ লগৰী হৈ তুমি থাকা। সেইকাৰণে মই তোমাক বোৱাৰীবিলাকক নিমখৰ লগত তুলনা কৰিছোঁ। তুমি কথাটোৰ অৰ্থ বেলেগ ধৰণে ল'লা, কিন্তু মই নিমখৰ অৰ্থ ভালটোহে কৈছোঁ। নিমখৰ অবিহনে যেনেকৈ আহাৰৰ কোনো সোৱাদ নাথাকে, সেই খাদ্য খাব নোৱাৰে, সেই আহাৰ খাব নোৱাৰে, সোৱাদ নাথাকে, ঠিক সেইদৰে
এগৰাকী বোৱাৰী, এগৰাকী ভাল বোৱাৰীয়ে মানুহৰ জীৱনত বা ঘৰখনৰ কাৰণে নিমখৰ দৰে ৰং মানে সোৱাদ বঢ়াই তোলায় আৰু মানুহবিলাকৰ জীৱন ৰঙীন কৰি তোলে। তেতিয়াহে বোৱাৰীগৰাকীয়ে সেই কথাখিনি বুজি পাইছে আৰু শাহুৱেকক গবতা মাৰি ধৰি মানে তেওঁ হাঁহিবই নে কান্দিবই তেনেকুৱা পৰিস্থিতি হৈছে। তেতিয়া বোৱাৰীয়েকেও বুজি পালে, হয় মায়ে কথাষাৰ ঠিকেই কৈছে, শাহুমায়ে কথাষাৰ ঠিকেই কৈছে, যে মইহে ভুল বুজিছিলোঁ। সেইকাৰণে আমি কেতিয়াবা কিছুমান কথা মানুহে কৈ থাকোঁতে শুনি পাওঁ, কথাটো একদম সত্য যেন লাগে, কিন্তু সেইটো সত্য কথা নহয়। হয়নে নহয় বাৰু কওকচোন? কেতিয়াবা আমাৰো তেনেকুৱা হয়। আমি কোনোবাই কিবা এটা কৈ দিলে কথাটো সঁচা বুলি ভাবোঁ, বা এনেকুৱাও হয় যে তোমাৰ কথা কোনোবাই এনেকৈ কৈছে, সেই কথাষাৰকে সঁচা বুলি ভাবোঁ। মানুহে কয় নহয়, কেতিয়াবা নিজৰ কাণে শুনা কথাষাৰো মিছা হ'ব পাৰে, বা নিজ চকুৰে দেখা কথাষাৰো মিছা হ'ব পাৰে। ঠিক সেইদৰে বোৱাৰীকৰো তেনেকুৱা অৱস্থা হৈছিল। তেওঁ শুনিছিল আৰু শাহুগৰাকীয়েও কৈছিল, কিন্তু কথাৰ অৰ্থটো বেলেগ ধৰণৰ। যেতিয়া শাহুগৰাকীয়ে বোৱাৰীয়েকক বুজাই দিলে, বোৱাৰীয়েকে মানে বহুত ভাল পালে যে মায়ে মোক ইমান মৰম কৰে, ইমান ধুনীয়াকৈ কথাষাৰ ক'লে। সেইকাৰণে আমি আমাৰ মাজত, আমাৰ ঘৰখনতো তেনেকুৱা কেতিয়াবা মানুহৰ মাজত ভুল বুজাবুজিও হয়, বা কেতিয়াবা নক'বলগীয়া কথাটো কৈ দিব লগাত পৰে, আৰু সেই কথাটোৱে যে শিলৰ সুঁতি হৈ যাব তেনেকুৱা নহয়। সেইকাৰণে মানুহৰ জীৱনটো এৰাধাৰাৰে জীৱন নহয়নে? কিছুমান কথা আমি এৰিব লাগিব, কিছুমান কথা আমি ধৰিব লাগিব। শাহু বোৱাৰীৰ সম্পৰ্ক বুলিয়ে মই কোৱা নাই, সকলো সম্পৰ্কতে নিজৰ ল'ৰা ছোৱালীৰ লগতো আমি নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা খং কৰি দিওঁ, বা তেওঁলোকেও মা দেউতাই এনেকৈ কৈছে, বা ল'ৰা ছোৱালীয়েও কেতিয়াবা আমাক টানকৈ কথা এষাৰ কয়। চাবচোন আপোনালোকে, আমি সেইটো বেয়া পালেও নহ'ব, কাৰণ ল'ৰা ছোৱালী কি পৰিস্থিতিত, বা তেওঁলোকৰো টেনশ্যন মনত, তেওঁলোকে যদি আমাক কেতিয়াবা বেয়াকৈ এষাৰ কয়, আমি সেই সময়ত কিহৰ কাৰণে কৈছে বুজি পাব লাগিব, যে ল'ৰা ছোৱালীৰ টেনশ্যন হৈ আছে নেকি, বা কেনেকুৱা পৰিস্থিতিত ভাবি তেওঁলোকে আমাক অকণমান টানকৈ কথা ক'লে। যি ল'ৰা ছোৱালীয়ে আমাক টানকৈ কথা নকয়, আজি কিয় ক'লে, আমি এই কথাষাৰ ভাল ধৰণেৰে আমি ল'ৰা ছোৱালীক বহুৱাই, বা বোৱাৰীৰ লগতো হয়, বা যাৰেই লগতে তেনেকুৱা অকণমান ভুল বুজাবুজি হয়, ওচৰত বহুৱাই লৈ খুব মৰমেৰে আমি কথাষাৰ, যেতিয়া খং উঠি থাকে তেতিয়া কথাষাৰ সুধিব নালাগে কিন্তু দেই। এদিন দুদিনৰ পিছত অকণমান হ'লেও খংটো নাইকিয়া হ'ব, তেতিয়া আমি ভালদৰে ওচৰত বহুৱাই লৈ কথাখিনি সুধি বুজাবুজি হোৱাটোৱে আমাৰ আচল কৰ্তব্য বুলি ভাবোঁ। আৰু তেতিয়া চাবচোন আপোনালোকে, আমাৰ সম্পৰ্কবিলাকৰ মাজত কেতিয়াও ভেদভাৱ নাথাকে, বা বেয়া পোৱা পুই নহয়। এতিয়া আপোনালোকে শুনিলে যে শাহু বোৱাৰীৰ কাহিনীটোৰ পৰা আমাৰ জীৱনত ঘটি থকা কিছুমান সমস্যা আমি আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে, আৰু মই খুবেই আনন্দিত হওঁ। আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰে, আৰু সেইকাৰণে মই এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ, আৰু লগতে মই আপোনালোকৰ কমেণ্টছৰ পৰা প্ৰেৰণাও পাওঁ। আৰু বহুতে বহুত কথা, মনৰ কথা মোক কমেণ্টছত কৰে, বাইদেউ কি কৰিলে ভাল হ'ব, এনেকুৱা হৈছে তেনেকুৱা হৈছে, আৰু মই আপোনালোকৰ সেই কথাখিনিৰ ভিত্তিত ভিডিঅ' বনাই দিবলৈ উৎসাহিত হওঁ, আৰু মই দিম বুলি ভাবিয়ে আছোঁ। আৰু আপোনালোকক এতিয়াও কৈছোঁ যে আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে, বা কিবা এটা সুধিব লগা থাকে, আপোনালোকে কমেণ্টছ কৰি মোক ক'ব পাৰে। মই যিমান পাৰোঁ, মই এগৰাকী গৃহিণী হিচাপে মই আপোনালোকৰ কমেণ্টছখিনি উত্তৰ দিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকৰ যি প্ৰশ্ন আছে, বা যি মনৰ দুবিধা আছে, সেইখিনি মোৰ জ্ঞানেৰে মই আপোনালোকক ক'বলৈ বা ভিডিঅ' আকাৰে বনাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি ভাবিছোঁ। ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।